নমস্কাৰ এনিএম টিভি দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত মই পূজা ঠাকুৰীয়া জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ আজি অসমবাসীৰ বহু প্ৰতীক্ষাৰ অন্তত আইপিএল মেচ অনুষ্ঠিত হ'ব বৰখাপাৰাত আৰু বৰখাপাৰাত অনুষ্ঠিত হোৱা এই মেচখন ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব আৰু এই মেচখনক লৈ আসলতে বিগত কিছুদিন ধৰি ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছিল আৰু ক্ৰীড়াপ্ৰেমী সকলৰ মাজতো ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল আৰু এই উৎসাহ উদ্দীপনাৰ অন্ত পেলাই আজি অনুষ্ঠিত হ'ব এই মেচখন আৰু এই মেচখনক লৈ যানবাহন আৰক্ষী প্ৰশাসনেও যথেষ্ট সষ্টম হোৱা পৰিলক্ষিত হৈছে আৰু কিছু নীতি নিৰ্দেশনাও জাৰি কৰা হৈছে আৰু আমি পৰিলক্ষিত হৈছিল দেখিবলৈ পোৱা গৈছিল যে সাফাই অভিযানো সমান্তৰালকৈ কৰা হৈছিল সজাই পৰাই তোলা হৈছিল গুৱাহাটী মহানগৰ আৰু কিছু নীতি নিৰ্দেশনা আছে আৰু সেই নীতি নিৰ্দেশনাসমূহ এনিএম টিভি দৰ্শকলৈ আগবঢ়াইছো আমি জনাইছো খেল উপভোগকাৰীসকলৰ বাবে কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহৰ ভিতৰত যিসকল খেল উপভোগ কৰিব লৈ খেলপথাৰত উপস্থিত হ'ব সেই সকলো কোনো সামগ্ৰী অথবা ইলেক্ট্ৰনিক ডিভাইচ ডিএসএলআৰ লাইটাৰ জাতীয় বস্তু কঢ়িয়াই আনিব নোৱাৰিব তেখেতসকলে টিকট অথবা মানি বেগ পাৰ্স আদিহে লৈ আনিব পাৰিব কোনো পানী বটল বেগ আদি আনিব নোৱাৰিব আৰু পুনৰবাৰ জনাইছো এনিএম টিভি দৰ্শকসকলক কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে খেল উপভোগকাৰীসকলৰ বাবেও কোনো সামগ্ৰী ইলেক্ট্ৰনিক ডিভাইচ ডিএসএলআৰ লাইটাৰ জাতীয় বস্তুত নিষেধাজ্ঞা জাৰি কৰা হৈছে এইসমূহ বস্তু কঢ়িয়াই আনিব নোৱাৰিব খেল উপভোগকাৰীসকলে আমি জনাইছো খেল উপভোগকাৰীসকলৰ বাবে কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহৰ ভিতৰত যিসকল খেল উপভোগ কৰিব লৈ খেলপথাৰত উপস্থিত হ'ব সেই সকলো কোনো সামগ্ৰী অথবা ইলেক্ট্ৰনিক ডিভাইচ ডিএসএলআৰ লাইটাৰ জাতীয় বস্তু কঢ়িয়াই আনিব নোৱাৰিব তেখেতসকলে টিকট অথবা মানি বেগ পাৰ্স আদিহে লৈ আনিব পাৰিব কোনো পানী বটল বেগ আদি আনিব নোৱাৰিব আৰু পুনৰবাৰ জনাইছো এনিএম টিভি দৰ্শকসকলক কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে খেল উপভোগকাৰীসকলৰ বাবেও কোনো সামগ্ৰী ইলেক্ট্ৰনিক ডিভাইচ ডিএসএলআৰ লাইটাৰ জাতীয় বস্তুত নিষেধাজ্ঞা জাৰি কৰা হৈছে এইসমূহ বস্তু কঢ়িয়াই আনিব নোৱাৰিব খেল উপভোগকাৰীসকলে